কৃষ্ণ জয় গুৰু শংকৰ জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নামেৰে নামাংকৃত তথা তাৰাৰ নীতি আদৰ্শৰ ওপৰত প্ৰতিষ্ঠিত এক আধ্যাত্মিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ চৰাইদেউ জিলা শাখাৰ সাপেখাতী আঞ্চলিক শাখাৰ অন্তৰ্গত এখনি প্ৰাথমিক নামনিকুৰি প্ৰাথমিক শাখা। কেইজনমান বিশেষ ব্যক্তিৰ আশাসুধীয়া প্ৰচেষ্টাত 10টি পৰিয়ালক লগত লৈ বালিখিতীয়া গাঁৱৰ হৰিদেৱ বৰনামঘৰতে অনুষ্ঠানটিয়ে জন্ম লাভ কৰে। সময়বোৰ বাগৰি আহিল। বহু কষ্ট প্ৰত্যাহ্বান অতিক্ৰম কৰি প্ৰাথমিক শাখাখনি আগবাঢ়িব ধৰিলে। 2001 চনৰ 2 জানুৱাৰী তাৰিখে প্ৰতিষ্ঠা হোৱা প্ৰাথমিক শাখাখনিয়ে সগৌৰৱেৰে 25টি বৰ্ষ অতিক্ৰম কৰি ৰূপালী জয়ন্তী উদযাপন কৰিবলৈ লোৱা হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নামনিকুৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তীৰ উপলক্ষে প্ৰাথমিক শাখাৰ ঐতিহ্য প্ৰকাশী শ্ৰী নৱজ্যোতি শইকীয়াৰ পৰিকল্পনাৰে ৰূপালী জয়ন্তী উদযাপন সমিতিৰ প্ৰযোজনাৰে যতীন্দ্ৰনাথ শইকীয়াৰ কথাৰে বনশ্ৰী গগৈৰ আবৃত্তিৰে এই শুভ সন্ধিক্ষণত প্ৰাথমিক শাখাখনিৰ ৰূপালী যাত্ৰাৰ সোণালী স্মৃতি ৰোমন্থন কবিতাৰ ছন্দেৰে আগবঢ়াইছোঁ। ভুল ত্ৰুটিবোৰ মাৰ্জনা কৰিব। জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাহি কেউ তুহারি চৰণকু ৰেণুহত কুতি বাৰে কৰো প্ৰণাম বাৰে কৰো প্ৰণাম। হাজাৰ বাধাৰ প্ৰাচীৰ ভাঙি এটি সজাতি দল আগবাঢ়ি কলুষ কালিমা ৰুধিবলৈ থিয় দিলে মাৰ বান্ধি। নৈতিকতাৰ বীজ সিঁচি সমন্বয়ৰ এক মিছিল সাজি জাতিভেদ পৰিহাৰ কৰি ধৰ্মীয় চেতনাৰ আলোক সানি ঘোষা কীৰ্তনৰ অমৃতবাণীৰে জ্যোতিৰ প্ৰপাত বোৱাই গুৰুৰ সৃষ্টিত নৱদৃষ্টি হৈ নৱপ্ৰভাত নৱ আভাসে ভকতিৰ সুবাস বিলায়। অজ্ঞতাৰ এন্ধাৰ কুঁৱলী চেদি নৱ উন্মেষৰ অংগীকাৰ কৰি কলা সংস্কৃতিৰে জ্ঞানৰ মালিতাৰে প্ৰজন্মক জাগ্ৰত কৰি বিভেদৰ ক'লা মেঘ ফালি বিহু বাগৰুম্বা ঐনিতম জিকিৰৰ এক ছন্দ। পলাশনিত অংকিত এখনি পতাকা নাম শ্ৰীমন্ত শংকৰদেৱ সংঘ। উচ্চ নিচৰ বান্ধোন ছিঙি এক গুৰুৰ এক মত আদৰ্শ মানি এক জয়গানৰ সাকু গঢ়ি চৌদিশে নৱজাগৰণ তুলি গঢ় দিলে প্ৰাথমিক এখনি। নাম থলে নামনিকুৰি প্ৰাথমিক শাখা। উত্তৰে অৰুণাচল পাহাৰে প্ৰকৃতিৰ অমিয়া বিলায়। বাৰেগাঁৱৰ বৰল পুখুৰীয়ে ইতিহাস ৰেঙিয়াই। হুলুঙামৰা আৰু উজনিকুৰিয়েও একতাৰ জেউতি বিলায়। চাৰিও কাষৰ চাহ বাগিচাবোৰে সেউজী ধৰণী সজায়। বোকাপথাৰ গাঁৱে সমন্বয়ৰ ঠিকনা কঢ়িয়ায়। বালিখেতীয়াৰ বাঁহ বুকুত লৈ হাঁহ উজনিকুৰিয়ে উজাই আহি লৈ বুকুত হেঁপাহ। ইতিহাস গৰকা বৰল পুখুৰী পাৰৰ সপোনেও উচাহেৰে হাঁহি হুলুঙামৰাৰ কাঠি টঙালে বোকাপথাৰ গাঁৱতেই নামঘৰটি সাজিলে। শংকৰদেৱ কিনো তোমাৰ লীলা ভকতৰ মন প্ৰাণ তুমি এই হৰিলা মাতৃ নামে সত্য সন্ধ্যা পিতা কুসুম্বৰ বৰদুৱাতে জন্ম লৈলা
শ্ৰীমন্ত শংকৰ গুৰুৱে ৰুই যোৱা বৃক্ষ জুপি 10ডাল কামিৰে ঘেৰা দি ঘেৰি 25 বছৰীয়া ব্ৰতবৃক্ষ হৈ থিয় দি আছে থাল ঠেঙুনি মেলি। নতুন দিনৰ নতুন পুৰুষেও তাৰ ছাঁতেই জিৰাব খোজো, একতাৰ জয়গান গাব খোজো, একতাৰ জয়গান গাব খোজো। নামনিগুৰি প্ৰাথমিক শাখাৰ মজিয়াৰ পৰা ৰূপালী জয়ন্তী উদযাপন সমিতিৰ তৰফৰ পৰা আমাৰ এই অনুষ্ঠানটিলৈ সাদৰেৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। আপোনালোকৰ সহায় সহযোগিতাই সুদিহা পৰামৰ্শই আপোনালোকৰ উপস্থিতিয়ে অনুষ্ঠানটি সফল পৰিসমাপ্তিত অৰিহণা যোগাব। কৃষ্ণ।